এখন ঘৰলৈ বিয়া হয় মই কিটো পালোঁ। মোৰ লগৰবোৰ এতিয়া জুলাই মাহত চবেই দাৰ্জিলিং চেৰাপুঞ্জী মেঘালয় ঘূৰি ফুৰিছে আৰু মই ইয়াত এইবোৰ বনাই মৰিছোঁ গৰমখনত। ক'বলৈহে একদম বাবাটোৱে এনেই ক'লে মডাৰ্ণ, আমাৰ ঘৰ মডাৰ্ণ, মা মডাৰ্ণ। এতিয়া যি দেখিছোঁ শাহুমায়ে মোৰ তেজপাত খাইছে, মোৰ মূৰটো খুলি খাইছে। একদম পইচা পাতি চুবলৈকে নিদিওঁ। বাবাটোৱে সেই ইনকাম কৰি অনা গোটেই পইচাকেইটা মাকে লৈ দিয়ে, মোক এক পইচা চুবলৈ নিদিয়ে। মই বোলে হেনো অদৰকাৰী কামত হেনো পইচা খৰচ কৰোঁ। সেই পইচা সেই টকা কেইটামান পালে কাপোৰ এযোৰ কিনো যেনিবা আৰু নতুন কাপোৰ, সেই বুলি আৰু মই বাবত খৰচ কৰা হ'ল নেকি? গোটৰ মিটিঙে দেখোন যাবলৈকে মোক ভালকৈ পিন্ধি যাব লাগে। মই সেই টাউনত ডাঙৰ হৈ টাউনীয়া ছোৱালী হৈ আজি এইটো অৱস্থা মোৰ। নিজে পঢ়ি শুনি চাকৰি এটা কৰিব লাগিছিলে দেই। লোকৰ বৰুৱানীহঁতে AC ল'লে, ইমান ডাঙৰ ফ্ৰিজ এটা লৈছে, AC লৈছে একদম গৰমত। এতিয়া আমাৰ একোৱেই নাই, জুইত পিঠা বনাই মৰ। কালি একদম পিঠাগুড়ি এগাল খুন্দাই পেলাই এতিয়া বোলে সেই তিল পিঠা বনাব লাগে হেনো। আলহী আহিলে তিল পিঠাহে চাহ দিয়ে হেনো, বিস্কুটে চাহ নিদিয়ে বোলে। জাতিলাওডোখৰকে কাটি লওঁচোন। আই হ'ল নাই তোৰ উঠ, ইমান দেৰি বনাই আছো নে হৰি আৰু দেই, বৰ মেনেকা হৈছে তোৰ কামবোৰ দেই। এই গৰমত যে জুই ওচৰত বহি পিঠা বনাই আছো সেইটোৱে মোক ধন্যবাদ দিয়ক। মই একদম সহ্য কৰিব পৰা নাই। আগত টেৱাখন গৰম হৈ গৈছে, গোটেই ভাতটো সোমাইছে মোৰ গাত। হাত ভৰিবোৰ কোলা হৈ গৈছে। মই আগতে যিজনী ছোৱালী ঢল বগা আছিলোঁ এতিয়া কলা পৰি গৈছোগে কাম কৰোঁতে জুই ওচৰত বহোঁতে থোৱা বগা হৈ থাকিব হেৰি নালাগে। এতিয়া বোৱাৰী এতিয়া কাম কৰিব লাগিব, ৰোৱা তোলাটো কৰাগৈ নাই তই। লোকৰ হেৰি শইকীয়ানীহঁতৰ বোৱাৰীবোৰক চাগেচোন যে গোটেই পথাৰ ৰোৱা তোলা চব কৰিলে, তুলিলেও তাৰপিছত ৰুলেও। সিহঁতৰ পইচা বাচি গ'ল, আমাৰবোৰ নাই। মানুহ হেৰি মাতি আনিছোঁ পইচা দি একদম মানে হেৰি লেবা খাই পৰি থাকিব ঘৰত। পিঠা এটা বনাবলৈ ক'লেও টান পায়। এনেকুৱা মানুহ দেখা নাই দেই। মই সেইবোৰ আগৰ পৰাই কৰি পোৱা নাই, ৰোৱা তোলা মই কৰিব নোৱাৰোঁ। মই টাউনত ডাঙৰ হোৱা ছোৱালী, মই সেইবোৰ আজিলৈকে কৰি পোৱা নাই। কেনেকৈ কৰোঁ আপুনি ক'লেই নহ'ব নহয়। থোৱা হ'ব আৰু সদায় টাউনীয়া চলাই থাকিব নালাগে আৰু দেই। তোমাৰ এইবোৰ টাউনীয়া বাদ দিয়া। তুমি এতিয়া গাঁৱৰ বোৱাৰী হ'লা, গাঁৱতে থাকিব লাগিব। এতিয়া টাউনীয়া চলাই লাভ নাই নহয়, গাঁৱৰ ৰঙতে ৰঙিব লাগিব। এতিয়া ৰোৱা তোলা চব শিকিব লাগিব লাহে লাহে। তাঁত বোৱা, ফুল বচা, পিঠা বনাবলৈ শিকাইছোঁ। এতিয়াৰ পৰা বনাই থাকিলেহে সেই মাঘৰ বিহুলৈ ভালকৈ পিঠাকেইটা বনাবগৈ পাৰিবি। পিঠা তেতিয়াহে উঠিব। কি যে ডাঙৰ ভুল কৰিলোঁ আৰু মই দেই, সঁচাকৈ কৈছোঁ। কি যে মোৰ একদম কহে খাইছিলে নহয় গাঁৱত বিয়া হ'বলৈ। টাউনতে বিয়া হোৱাই ভাল আছিলে, তেতিয়া টাউনৰ হাৱা খাবলৈ পালোঁহেঁতেন। এনেকৈ ইয়াত গাঁৱত মোৰ ৰং চং সলনি হৈ গৈছেগৈ, একদম কলিমলি হৈ গৈছেগৈ চাগে। ৰূপে নোখোৱাই গুণাহে ধৰণি ধৰিব। যদি কাম কৰিব নাজানো খাবি কি, থাকিবি কেনেকৈ জীয়াই, ঘৰখন কেনেকৈ ধৰিবি। মই মৰিলে এখন ঘৰ ধৰিবি কেনেকৈ। অত দিনৰ পৰা মই ঘৰখন ধৰি আছোঁ। মই নাথাকিলে এখন ঘৰ হৈ নাথাকে, এখন সেই গোটেইখন গোহালি হ'ব। মই কৈছোঁ নহয়। হ'ব মই সেই ঘৰ ধৰিব নোৱাৰা নহয়, চব জানো মই। কেনেকৈ কি কৰিব লাগে চব জানো। হয় খুব জানো তই। বেলি দুপৰলৈকে শুই থাকিবি, নুঠ। শুই থৈ যাওঁতো ল'ব লাগে বুলি নাজানো। চকু মোহাৰি গৈ বহি থাকিবি বাৰান্দাত গৈ ভূত বহাদি আধা ঘণ্টামান। এইবোৰ কাণ্ড তোৰ। এইবোৰ বোৱাৰী কাণ্ড। অকণমান দেৰি যেনিবা বহিলোৱেই বাৰান্দাত। শুই উঠি মই বহা অভ্যাস আছে সৰুৰ পৰাই। সেইকাৰণে আপোনাৰনো কিহৰ ইমান গা পুৰিলেও মই সেই কি নাথাকিব লাগিলে আপোনাৰ ইমান। মই অকণমান বহিলে অকণমান বহি থাকিবলৈ নিদিয়ে। অকণমান বহি থাকিলে চিঞৰি থাকিব, ঐ বোৱাৰী ওলে দৌৰিব লাগিব, তলে দৌৰিব লাগিব। তাৰপিছত হেৰি যিমান পাৰে ৰ'দত কাম কৰিব দিব মোক। বাহিৰত কাপোৰ মেল, আমুক মেল ৱাশ্বিং মেচিন এটা নাই এতিয়া। কি বুলি কয় কাপোৰ ধুবলৈ গোটেই একদম শিল আছে, তাত হেৰি থুকুচি কাপোৰ ধুব লাগে, কষ্ট কৰিব লাগে এইখন গৰমত। হাতবোৰ মতা মানুহৰ নিচিনা হৈ গৈছে শিলত হেৰি কৰি কাপোৰ মোহাৰি লৈ নাহিবি কেলে তই ৱাশ্বিং মেচিন এটা। ইমান যদি তই সেই কাপোৰ ধুবই নোৱাৰ শিলত, ৱাশ্বিং মেচিন এটা লৈ আহিব লাগিছিলে আকৌ ঘৰৰ পৰা উঠাই। কিটো আনিছনো তই এতিয়ালৈকে। মুখখন উঠাই গুচি আহিছ মোৰ ল'ৰাটোলৈ। বেছি কথা নকবি আকৌ দেই। আপুনি ইমান লোভীয়ানে? আপুনি যে কি আনিছ কৈ আছে, ইমান লোভনী বুলি ভবা নাছিলোঁ দেই। নাই মই লোভনী নহয়, তই কোৱাৰ কাৰণেহে কৈছোঁ। আমুক নাই তামুক নাই, ঘৰখনত ভুকি থাকিবি। ফ্ৰিজ নাই, AC নাই বোলে। টিভি নাই, ডাঙৰ ৱালত লগোৱা টিভি নাই বোলে। ৱাশ্বিং মেচিন নাই। সেইবোৰ গাই থাক যে লৈ নাহিবিনো কেলে তই। বৰ ধনী আকৌ তোমাৰে বাপেৰে নিদিলে কেলে তই। নহয় চব কওক দেই আপুনি, কিন্তু মোৰ মা দেউতাক ধৰি কথা নক'ব আকৌ দেই। মই সঁচাকৈ কৈছোঁ আকৌ, একদম মানে ৰাগটো উঠি আহে আকৌ। মা দেউতাই ইমান কষ্ট কৰি তুলি তালি লোকৰ ঘৰখনলৈ বিয়া দি দিছে, এতিয়া আমাৰ মা দেউতাৰ পিছত এনেকৈ বেয়াকৈ নক'ব আকৌ। গোটেই পিঠাগুৰি চিঠাগুৰি ক'ত পৰিবগৈ ঠিক নাই আকৌ। এতিয়া দলিতাই ফমুঠিয়াই আকৌ গোটেইখন শেষ কৰি পাম আকৌ মই আকৌ বৰ বেলেগ আকৌ মোক আকৌ একদম সেই চবেই সেই পাগলী অকৰা সংকেইটা আছে বুলি জানে আকৌ, আপোনালোকে নাজানে আকৌ দেই। তই পেলাচোন বাৰু পিঠাগুৰিখিনি পেলাচোন, তোৰ হাতে ভাঙিম মই। পেলাই দিম, কি কৰিবা আপুনি, চব পেলাই দিম। মইহে বনাইছোঁ কষ্ট কৰি চব জুইত ভৰাই দিম এতিয়া পিঠা।
হৰি হৰি এজনী মুখখন বেলেগ চোকা আগতে প্ৰথমতে ভবা নাছিলোঁ ইমান মুখ বজাব পাৰে বুলি। হৰি বিষ্ণু বুলিহে ক'লোঁ আৰু দেই। আজি বাবাটো আহক ৰ, আজি আৰু নহ'লে পাৰ। আজি কিন্তু কথা দুচোৱা হ'বগৈ দেই।